কৃষক মুক্তি সংগ্রাম সমিতিৰ 2 সদস্যক প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ। বৰপেটা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সহকাৰী সম্পাদক ৰফিকুল ইছলাম আৰু কলগাছি মহকুমা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক নাজিম উদ্দিনক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংগঠন বিৰোধী কাৰ্যত লিপ্ত থকাৰ অভিযোগত যোৱাকালি বৰপেটা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্ণধাৰ সমিতিয়ে আনুষ্ঠানিকভাৱে সদস্য দুজনক বহিষ্কাৰ কৰে। আঞ্চলিকৰ পৰা শাখাৰ পৰা জিলা সমিতিলৈকে সকলো কৰ্মীলৈ আমি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আমাৰ কলকাছিয়া মহকুমা সমিতিখন যোৱা 5/11/2018 তাৰিখত আমি সম্পূৰ্ণভাৱে কৰ্ণধাৰ সমিতিয়ে সেই মহকুমা সমিতিখন আমি ভংগ কৰিছোঁ আৰু আমি আজি কৰ্ণধাৰ সমিতিয়ে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, আমি ষ্ট্ৰিক্টলি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমাৰ বৰপেটা জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক ৰফিকুল ইছলাম আৰু পূৰ্বৰ কলকাছিয়া মহকুমা সমিতিৰ যুটীয়া সম্পাদক নাজিম উদ্দিনক তেওঁলোকে অসাংবিধানিক কাম কৰাৰ বাবে, তেওঁলোকে সংগঠনৰ নীতি বহিৰ্ভূত কাম কৰাৰ কাৰণে তেওঁলোকক আমি বৰপেটা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা তেওঁলোকক আমি একদম প্ৰাথমিক সদস্যৰ পৰা তেওঁলোকক আমি নিলম্বন কৰিছোঁ। আমি বিশেষকৈ তেওঁলোকে কেইবাটাও অসাংবিধানিক কাম কৰিছে, তাৰ লগতে বিশেষকৈ ধৰিব লগা কথা যে আমাৰ এটা সংবিধানৰ গাইডলাইন আছে যে RTI ফিল আপ কৰিবলৈ হ'লে নিশ্চিতভাৱে জিলা সমিতিত কৰ্ণধাৰ সমিতিত পাছ হোৱাৰ পিছতে কেৱল জিলা সমিতিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীয়ে কেৱল RTI ফিল আপ কৰিব পাৰিব। এইটো আমাৰ কৃষক মুক্তি সংবিধানত আছে। কিন্তু আমি লক্ষ্য কৰিছোঁ যে এই কলকাছিয়া মহকুমা সমিতিৰ পূৰ্বৰ সেই নাজিম উদ্দিনে তেওঁ নিজাববীয়াকৈ কেইবাটাও RTI ফিল আপ কৰিছে, সেইবিলাক আমি বৰপেটা জিলা সমিতিয়ে জ্ঞাত নহয়। তাৰপিছত আমি যোৱা 8/11/2018 তাৰিখত তেওঁলোকক আমি কলকাছিয়া মহকুমা সমিতি যে ভংগ কৰা হৈছে তেওঁলোকলৈ আমি নটিচ প্ৰেৰণ কৰিছোঁ। কিন্তু তেওঁলোকক নটিচ প্ৰেৰণ কৰা সত্ত্বেও যোৱা পৰহি তেওঁলোকে অসাংবিধানিকভাৱে কলকাছিয়া মহকুমা সমিতিৰ ভেনাৰ লৈ তেওঁলোকে আন্দোলন কৰিছে। গতিকে নিশ্চিতভাৱে তেওঁলোকে আমাৰ সংবিধান তেওঁলোকে ভাইলেট কৰিছে, যাৰ কাৰণে আমি তেওঁলোকক নিলম্বন কৰিছোঁ। আমি একদম প্ৰাথমিক সদস্যৰ পৰা তেওঁলোকক আমি নিলম্বন কৰিছোঁ। আমি এটা বস্তু লক্ষ্য কৰিছোঁ যে আপোনালোকৰ যিজন নিজাম আৰু ৰফিকুল ইছলাম তেওঁলোক মানে কেতিয়াবা থানাৰ পৰাও দালালি কৰা বুলি আমি গম পাইছোঁ। এই বিষয়ে আপোনালোকে কি কয়? নিশ্চিতভাৱে এই কথাটো আচলতে আমাৰ মজিয়াত এইটো বাৰম্বাৰ উত্থাপিত হৈছে। বিভিন্নজনে আমাক অভিযোগ কৰিছে যে নাজিম উদ্দিন, বিশেষকৈ নাজিম উদ্দিনে থানাৰ লগত তেওঁৰ ওতঃপ্ৰোতভাৱে সম্পৰ্ক আছে। এই ক্ষেত্ৰত আমি এটা কথাই ক'ম যে নিশ্চিতভাৱে তেওঁৰ থানাৰ লগত লেটি বেটি থকাটো এটা স্বাভাৱিক, কাৰণ তেওঁ নিজে এটা কথা স্বীকাৰ কৰিছে যে বিশেষকৈ আমাৰ সংগঠনৰ কৰ্মীসকলৰ থানাৰ লগত এনেকুৱা ৰিলেশ্যন নাই। কিন্তু আমি লক্ষ্য কৰিছোঁ যে বিশেষকৈ তেওঁৰ থানাৰ লগত এটা ভাল সম্পৰ্ক থকা বুলি আমি লক্ষ্য কৰিছোঁ। ইয়াৰ আগতে আমি ফেচবুকত এটা পোষ্ট পাইছিলোঁ যে তেওঁ থানাৰ IC লগত তেওঁ ফেচবুকত ফটো উঠি তেওঁ সেইটো ফেচবুকত তেওঁ ভাইৰেল কৰিছে। গতিকে নিশ্চিতভাৱে তেওঁলোকক যিহেতু এটা থানাৰ লগত এটা সম্পৰ্ক আছে, গতিকে ৰাইজে যি অভিযোগ কৰিছে সেইটোৰ যে একদম তেওঁৰ লগত যে দালালি কৰাৰ সম্পৰ্কটো নাই, এইটো আমি নুই কৰিব নোৱাৰোঁ। ইয়াৰ পিছত যদি তেওঁলোকে কৃষক মুক্তিৰ বেনাৰ লৈ ওলাই আহে আপোনালোকে কি কৰিব? একদম নিশ্চিতভাৱে যিহেতু আমি তেওঁলোকক সাংগঠনিকভাৱে কৃষক মুক্তিৰ প্ৰাথমিক সদস্যৰ পৰা তেওঁলোকক নিলম্বন কৰা হৈছে। নিশ্চিতভাৱে ইয়াৰ পিছত যদি তেওঁলোকৰ কোনো অথৰিটি নাই যে তেওঁলোকে কৃষক মুক্তিৰ বেনাৰত হওক বা তেওঁলোকে কৃষক মুক্তিৰ হৈ কাম কৰাৰ তেওঁলোকৰ কোনো অধিকাৰ নাই। ইয়াৰ পিছত যদি তেওঁলোকে আমাৰ কৃষক মুক্তিৰ বেনাৰ লৈ যদি তেওঁলোকে কাম কৰে, পৰৱৰ্তী সময়ত আমি সাংবিধানিকভাৱে আমি আইনগত ব্যৱস্থা ল'বলৈ আমি বাধ্য থাকিম।